দমনৰ ফুচকাকেইটা খাই কিন্তু ভাল লাগে আকৌ দেই মামাৰ হাতে যাদু আছে আকৌ ভাল কেলে নালাগিবনো একবাৰ মোৰ ফুচকা খাই পালে কোনো এৰি যাব নোৱাৰে মজা পায় এইটো আৰু আঙুলি চুপি চুপি খাবলৈ মন যাব আমি কৈছোঁৱে দেখোন মামাৰ হাতে যাদু আছে বুলি আঙুলি চুপি নেখাই কি চুপি খাব বাৰু দমনৰ ৰেচিপিটো যদি গম পালোহেঁতেন ময়ো পানীপুৰি দোকান এখনে খুলিলোহেঁতেন আৰু এইবোৰ টেম্পু চলাবলৈ বাদ দি জিঙে কৈছে দেখোন মোৰ হাতত যাদু আছে ৰেচিপিত নহয় আৰু তহঁতি এনেকুৱা ৰেচিপিও বনাব নোৱাৰ আৰু তহঁতৰ হাততো যাদু নাই এই জিং তই দেখোন দমনৰ ওচৰতে তোৰ ইউটিউব চেনেলটো প্ৰমো কৰিব পাৰ দমন দা মোৰ চেনেলটো তোৰ ফুচকা কাষ্টমাৰৰ ওচৰত প্ৰমো কৰি দিবিচোন তোক 10 প্লেট ফুচকাৰ দাম মই দি দিম বাৰু চিন্তা নকৰিবি জিং প্ৰমোট কৰি দিম মই মোৰ ফুচকা কাষ্টমাৰৰ আগত তো ফ্ৰেণ্ডছ আমাৰ জিঙৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জিং জাং ফানি বুলি আছে আৰু মোৰ ওচৰলৈ আহি আপুনি 1 প্লেটত এটাকৈ ফুচকা ফ্ৰীতে খাব ধন্যবাদ